অশান্তি লাগিছে আৰু দেই ক'ত ফুৰিবলৈ যাওঁ ফুচকাকে খাই আহোঁগৈ নহ'লে লিজাকে ফোন এটা কৰোঁ আৰু লগতে লৈ যাওঁ তাইকো আজি পুৰা ধুনী ফুচকা খাম বহুত দিন খোৱা নাই লিজা তই কি কৰি আছ বাৰু ঘৰতে আছনে বচোন বৈ ফুচকাকে খাই আহোঁগৈ কিমান আৰু ঘৰতে সোমাই থাকিম আৰু মোৰ ঘৰত সোমাই অশান্তি লগা হৈছে আৰু বৈ ফুৰি আহোঁগৈ অকণমান ফুচকাও খাই আহিম তই ওলা সোনকালে মই গৈ আছোঁ আৰু তোক লৈয়ে যাম লিজা তই ভালকে উঠ দে পৰিলে কিন্তু মোৰ গাত দুখ নাই আকৌ তই ভালকে উঠ আজিচোন এতিয়ালৈকে মানুহ এটাও অহা নাই এনেকৈ হ'লে কিনো হ'ব আৰু দেই পৰহিৰে তেতেলী পানী সোপাও আছে ফুচকা সোপা আছে গেলা গেলা গোন্ধাইছে সেইসোপা এতিয়া কি কৰিম বাৰু আজিও যদি এনেকুৱা হয় আজিওতো লছ হ'ব মোৰ ভাগৰ কিবা এটাতো কৰিব লাগিব ন মই সোনকাল যদি মানুহ কেইটামান আহিলহেঁতেন ভণ্টি আহা ফুচকা খোৱাহি বহুত টেষ্টি ফুচকা আৰু লগতে বেছিকেও দিম দুটামান আহা সোনকালে দাদা ৰ'ব মোৰ লগৰ দুজনী অহা কথা আছে মই সিহঁতলৈহে ৰৈ আছো সিহঁতি আহিলে একেলগে খাম আৰু এতিয়া নাখাওঁ ৰ'ব তহঁতি আহিলি মই আকৌ ভাবিছিলো তহঁতি নাহ বুলিহে ইমান দেৰি কৰিছ তহঁতি মই ভাবিছিলো ৰৈ ইহঁতি আৰু নাহিলে মই গুচিয়ে যামগে আৰু অকণমান দেৰি পিছত নাহিলে একদম আমনি লাগি গৈছিলে মোৰ কিনো কবি আৰু চুজি মইতো সোনকালে আহিছিলো একদম লিজাজনী যে ইমান দেৰি ওলাইছে ন ইমান ষ্টাইল নহয় তাই ফুচকা খাবলৈ আহোঁতে যি ষ্টাইল মাৰি আহিছে একদম দেৰিয়ে কৰি দিলে ভণ্টিহঁত আহা ধুনীয়াকৈ ফুচকা খুৱাম আজি বেছিকেও খুৱাম আহা ভণ্টিহঁত খোৱা বহুত ধুনীয়া একদম ফুচকা বনাইছোঁ মই বহুত ধুনীয়া ফুচকা বনাওঁ মই বহুত ধুনীয়া খোৱা আজি তোমালোকক একদম ধুনীয়াকৈ খুৱাম খোৱা সোনকাল খোৱা বৰ টেষ্টি দেই ফুচকাকেইটা খাই বহুত ভাল লাগিছে দেই দাদা আৰু খাম দেই আমি বহুত খাম আজি চুজি তই ঠিকেই কৈছ দেই একদম বহুত ভাল লাগিছে ফুচকাকেইটা খাই বহুত দিনৰ মূৰত খাইছোঁ যে সেইকাৰণে চাগে দেই বহুত ভাল লাগিছে আপুনি দাদা বহুত ধুনীয়া ফুচকা বনাইছে কিন্তু দেই দাদা বহুত ধুনীয়া ফুচকা বনাইছে মই একদম চব প্লেটমান খাম বহুত দিনৰ পৰা খোৱা নাই যে চব প্লেটমান খাম আপুনি বনাওক হয় নেকি বহুত ধুনীয়া বনাইছোঁ নেকি তোমালোকে খোৱাচোন বাৰু মই বনাই দিম নহয় তোমালোকে যিমান খোৱা সিমান দিম আজি খোৱা ইহঁতিতো 4 প্লেটমান খালেই এনেকৈ হ'লেচোন মোৰ প্ৰফিটেই হ'ব এটা কাম কৰোঁ ইহঁতক পৰহিৰে যে তেতেলী পানীবোৰ আছে টেঙা গোন্ধোৱা গৰমত সেইবোৰকে খুৱাই দিওঁ এনেও ইহঁতি গমেই নাপাব খাই দিব পূৰা এনেওতো ইহঁতি ফুচকা খাই ভালেই পায় খুৱাই দিওঁ ইহঁতক তহঁতি খা দেই মই আৰু খাব নোৱাৰো দেই মোৰ পেট ভৰি গৈছে আৰু দেই তহঁত দুজনীয়ে খা আৰু দেই মোৰনো কি আৰু এনেওতো পিয়ায়ে খুৱাব পইচা তাইয়ে দিব এনেও মই যিমান তাই খাই ময়ো সিমানে খাই দিওঁ তাইৰ লগত কেলৈ আনিছে হ'ব দে আৰু চুজি আৰু তই যে ইমান অকণমান খায়েই একদম হাৰ মানি দিলি হ'ব দে আমিয়ে খাওঁ আৰু দেই ভালেই হ'ব ইহঁতক এতিয়া পৰহিৰে গেলা টেঙা পানীবোৰ দি খুৱাই দিম ফুচকা লোৱা ভণ্টিহঁত খোৱা এইকেইটা একদম বহুত ভাল ফুচকা এইকেইটা খাই তোমালোকে বহুত ভাল পাবা
নহয় ভণ্টিহঁত তোমালোকে ভুলহে বুজিছা এতিয়া কৰোণা হৈ আছে যে কৰোণা দিনৰ কাৰণে বনাইছোঁ এইটো ফুচকা স্পেচিয়েল ফুচকা এইটো খালে একদম মানে শক্তি পায় গাত আৰু মানুহৰ মানে কৰোণা নহয় আৰু এইটো খালে ভালকে দাদা আপুনি আমাক কি বুলি ভাবিছে হা আমাক সৰু বুলি ভাবিছে নেকি আমি সৰু নহয় দেখাতে আমাক কেনেকুৱা লাগে ৰ'ব আপোনাক পুলিচ মাতি ধুলাই দিয়াই আছো ৰ'ব আপুনি এই বাদ দিয়া তহঁতি বৈ বৈ যাওঁগে বৈ একো নহয় আৰু এইবোৰ কৰিবলৈ বাদ দিয়া কাজিয়া নালাগিবি আৰু বাদ দে বৈ বৈ যাওঁগে অ লিজাটো কি হ'ল মোৰ মাতটো কি হৈ গ'ল ফুচকা খাই দুজনী মাত দেখোন ভাগি গ'ল কি হ'ব মই পুলিচক মাতি আছো এই দাদাজনক ভালকে ধুলাই দিব লাগিব হয় কি ফুচকা খোৱালে তহঁতক মাত চাত ভাগি গ'ল তই দুজনী টেনচন নলবি মই পুলিচক লৈ আহিছো লগত তই টেনচন নলবি ঐ ল'ৰা তই কি কৰিছ এই ছোৱালীকেইজনীয়ে কি কৈছে হা তই হেনো ইহঁতক গেলা ফুচকা খুৱাই কিবা হেনো মাত চাত বন্ধ কৰাই দিলি কি খোৱালি হা ইহঁতক কি খোৱালি হে ছাৰ গেলা ফুচকা নহয় ইহঁতি ইনে কৈছে মই মানে এইবোৰ শক্তিদায়ক ফুচকা বনাইছো কৰোণা হৈ আছে যে এইকেইটা ফুচকা খালে শক্তি পায় মানুহে ছাৰ বিশ্বাস নহয় যে আপুনিও খাই চাওক দুটামান খাই চাওক আহক মই দিছো আহক মই ইয়াৰ কথাও বুজিবলৈ বাকী নাই আৰু ই খাটাং কিবা এটা কৰিছে নহ'লে ছোৱালীকেইজনী ফুচকা খাই মাত কেনেকে ভাগি যাব তোমালোক যোৱাগে যোৱা মই চাই ল'ম বাৰু ইয়াক মই ভালছে ধুলাই দিম ইয়াক তোমালোক যোৱাগে যোৱা ঐ তই কি কৰিলি সঁচাকে ক নহ'লে মই তোক গুচিয়াই এতিয়া মাৰি মাৰি পুলিচ থানালৈ লৈ যাম সোনকাল তই কি কৰিলি ছাৰ মানে আপুনি আৰু মোক পুলিচ থানালৈ নিনিব আপোনাক মই সঁচা কথা কৈ দিছোঁ আৰু এই মানে পৰহিৰে মোৰ একদম তেঁতেলী পানী আছিলে গৰমত গেলা গেলা গোন্ধোৱাই সেইবোৰকে সিহঁতক খুৱাই দিলোঁ আৰু মানে মোৰ এইকেইদিন মানুহ নাই যে লষ্ট হৈছে সেইবোৰকে সিহঁতক খুৱাই পানি আৰু ভাবিলোঁ 2 টকামান বেছিকৈ লওঁ সিহঁতৰ পৰা সিহঁতি আকৌ খাই সিহঁতৰ মাতেই ভাগি গ'ল মই গম পোৱা নাছিলোঁ নহয় মাত যে ভাগি যাব সিহঁতৰ কথা সেইটো সেইকাৰণে সিহঁতৰ মাত ভাগি গ'ল তোক যে আৰু কি কৰিম আৰু হ'ব দে আজিকালি তোক আৰু এৰিয়ে দিছোঁ আৰু উপায়তো নাই এটা কাম কৰিব পাৰি আকৌ দেই মোৰ ভাগৰ এই ঘৈণীজনীয়ে বৰ বেছি বকি থাকে ন মোক বহুত গালি দি থাকে নহয় এইবোৰ ফুচকাকে নি নহ'লে তাইক খুৱাই দিওঁ তাৰপিছত তাইৰো মাত বন্ধ হৈ যাব মোৰ অকণমান শান্তি হ'ব ভালেই লাগিব এক নি মানে খুৱাই দিয়াই ভাল হ'ব আৰু আজি খুৱাম তাৰপিছত তাই একদম মাত বন্ধ তাৰপিছত মোৰ শান্তি ঐ ল'ৰা এটা কাম কৰ তই মোলে 4-5 প্লেটমান বান্ধি দে তই এইবোৰ ফুচকা যিবোৰ খাই সেই ছোৱালীজনী মাত ভাগিছিল ছাৰ আপুনিনো কেলে বেয়া ফুচকা বনিব লাগে মই ভাল ফুচকা দি পঠিয়াম আপোনাক আপুনি চিন্তা নকৰিব আপোনাক মই ভালকে দিম আকৌ সেইকেইটা খালে আকৌ মাত ভাগি যাব নহয় মই যি কৈছো তাকে কৰ মোক সেইকেইটা ফুচকাই লাগে মোৰ ঘৈণীজনীয়ে বৰ বেছি মুখ চলাই থাকে সেইকেইটা খুৱাই তাই মাত বন্ধ কৰি থ'ম মই সেইকাৰণে খুজিছো তাই সোনকালে পেক কৰি দে হয় নেকি ছাৰ ৰ'ব সোনকালে মই পেক কৰি দিছো ৰ'ব আজি ভাল লাগিব দেই মাত বন্ধ হৈ থাকিব নহ'লে সদায় কামৰ পৰা যোৱাৰ পিছত পেটেৰ কৰি থাকে আজি মুখ বন্ধ হৈ যাব চাই কিন্তু মজা লাগিব দেই হেল্ল' কোৱা মই গৈ আছো তোমালে ফুচকা লৈ গৈছো আজি ভালে লাগিব তোমাৰ খাই আৰু বহুত ধুনীয়া ফুচকা তুমি ঘৰতে থাকিবা দেই ক'তো নাযাবা এইজনক আজি আহিলে ভালছে ধুলাই দিম এইজনক ইমান সোনকালে আহিবলৈ ক'লো আহা নাই এতিয়ালৈকে অথনিয়ে ক'লে মই গৈ আছো বুলি এতিয়ালৈকে আহি পোৱা নাই মই কিমান আৰু এইজনক চম্ভালি থাকিম বহুত বেছি হৈ গৈছে এইজনক ভালকে একদম এহেকাত দিব লাগিব নহ'লে একদম মানে মূৰৰ ওপৰত উঠি গৈছে এজনক ভালছে এহেকাত দিমহে আজি আহক সৰুপনেখা তুমি ইয়াত বহিনো কি কৰি আছা মই তোমালে একদম ধুনীয়া ফুচকা লৈ আছো নহয় ফুচকা খাবানে তুমি মই লৈ আহিছোকে ৰ'বা হে ৰাম আপোনাক কিমান ক'ব লাগে হা মোক সৰুপনেখা বুলি নামাতিব মোৰ নাম হুৰপ গম নাপায় নেকি আপুনি এবাৰ ক'লে আপুনি নুশুনে নেকি আৰু আজিকালি আপুনি বহুত বেছি হৈ গৈছে মূৰৰ ওপৰত উঠা হৈ গৈছে আপোনাক অথনিয়ে মই ফোন কৰিছিলো এতিয়াহে আহি পাইছে যে আপুনি অথনি আহিম বুলি কৈছিলে মোৰ নাম হুৰপনেখা বুলি যে আপুনি মাতি থাকে সদায় কিহৰ কাৰণে মোৰ নাম হুৰপ গম নাপায় নেকি আপুনি চৰি আৰু বেয়া নাপাবা দেই সৰুপ মোৰ মুখৰ পৰা ওলাই গ'ল আৰু সৰুপনেখা বুলি আজিৰ পৰা নকওঁ দিয়া বেয়া নাপাবা দেই মই তোমালে ফুচকা লৈ আহোঁগে ৰ'বা তুমি বহি থাকা সৰুপ লোৱা খোৱা ফুচকা খোৱা তুমি বহুত দিনৰ পৰা কৈ আছিলা ন ফুচকা খাম বুলি আজি মই দেখি পানি আৰু তোমালে ফুচকা লৈ আহিছো বহুত টেষ্টি ফুচকা বোলে এইকেইটা খোৱা সোনকালে খোৱা বহুত ভাল ফুচকা ঠাণ্ডা হৈ যাব সোনকালে খোৱা
সুৰপ এই ফুচকাটো ভাল, এতিয়া কৰোণা হৈ আছে যে শক্তি বাঢ়িব এইটো খালে। খোৱা খোৱা, তুমি খোৱা, সোনকালে খোৱা, একদম শেষ কৰি খোৱা। মোৰ ডিঙিটোচোন কিবা চেৰচেৰনি উঠিছে। মোৰ মাতটো কি হৈ গৈছে? আপুনি এইবোৰ কি খুৱাইছে? মোৰ মাতটো ভাগি গ'ল দেচোন। সুৰপ তোমাৰ কি হ'ল? তোমাৰ মাতটোচোন একেবাৰে ভাগি গ'লগে। ৰ'বা মই কিবা এটা কৰিব লাগিব। ভালেই হ'ল দেই, এজনীৰ মাতটো ভাগিলে, এতিয়াহে মোৰ অলপ শান্তি লাগিছে দেই। আজি ভালেই হ'ল সেই ফুচকা বেপাৰীটোক পালো। আজি বকবকনি শুনিব নালাগে আৰু মই। সুৰপ তুমি চিন্তা নকৰিবা দেই, চিন্তা নকৰিবা, মই একো কৰা নাই। ৰ'বা মই কাইলৈ গৈ সেই ফুচকালাটোক ভালছে পিটন দিম। সি মোৰ সুৰপৰ এনেকুৱা অৱস্থা কৰিছে, মই তাক ভালছে পিটন দিম। তুমি চিন্তা নকৰিবা, তুমি শুই থাকা দেই সুৰপ, তুমি শুই থাকা। ভালেই হ'ল, এতিয়া মই শান্তিত টিভি চাম। এই সুৰপৰ মাতো বন্ধ হ'ল, শুই আছে। মই এতিয়া পুৰা ফূৰ্তি কৰিম। আজি মোৰ যে ইমান ফূৰ্তি লাগিছে ন, এজনী মুখখন বন্ধ হৈ আছে। হা সুৰপৰ আজি মাত বন্ধ হ'ল। হুৰ হুৰ দবং দবং দবং, হুৰ হুৰ দবং দবং দবং। Hey guys, আপোনালোকৰ আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল? যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ